নমস্কাৰ বন্ধুসকল, মই হিতেশ্বৰে পুনৰ হিমালয়ৰ পৰা আপোনালোকৰ বাবে এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান প্ৰশ্নৰ উত্তৰ আপোনালোকৰ বাবে বাছি আনিছোঁ, যিকেইটা আপোনালোকৰ বাবে অত্যন্ত জৰুৰী। তেন্তে বলক পলম নকৰি আজে বাজে কথা বাদ দি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ বিষয়বস্তু হ'ল বিভিন্ন বঁটা আৰু এই বঁটা লাভ কৰা ব্যক্তিসকল। প্ৰশ্ন নং 1, অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাবিধ কি? উত্তৰ হ'ব অসম উপত্যকা সাহিত্য বঁটা। প্ৰশ্ন নং 2, ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়? উত্তৰ হয় লাচিত বঁটা। প্ৰশ্ন নং 3, যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল? উত্তৰ হ'ব 2011 চনত। প্ৰশ্ন নং 4, অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়? উত্তৰ হ'ব বিষ্ণুৰাভা বঁটা। প্ৰশ্ন নং 5, শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়? উত্তৰ হ'ব 50 বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়। প্ৰশ্ন নং 6, সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী সাহিত্যিক কোন? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। প্ৰশ্ন নং 7, কোন হয় যাৰ জন্ম হৈছিল 1942 চনৰ 14 নৱেম্বৰত? সন্মানীয় জ্ঞানপীঠ বঁটা বিজয়ী এইগৰাকী দ্বিতীয় অসমীয়া সাহিত্যিক। এইগৰাকী সাহিত্যিকে 2001 চনত নিজ সাহিত্য কৰ্মৰ বাবে এই বঁটা লাভ কৰে। সাহিত্যিকগৰাকী কোন? উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী। প্ৰশ্ন নং 8, তেখেত আছিল অসমৰ এগৰাকী মুখ্যমন্ত্ৰী। তেখেতক 1999 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটাৰে বিভূষিত কৰা হৈছিল। তেখেতৰ নামটো কি? উত্তৰ হ'ব গোপীনাথ বৰদলৈ। প্ৰশ্ন নং 9, এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাসৰ নাম হ'ল মৃত্যুঞ্জয়। 1979 চনত এই উপন্যাসখনৰ বাবে তেখেতে প্ৰথমবাৰলৈ অসমীয়া সাহিত্যৰ সন্মানীয় জ্ঞানপীঠ বঁটা লাভ কৰে। এই সাহিত্যিকগৰাকী কোন? উত্তৰ হ'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰশ্ন নং 10, তেওঁ বিশ্ববিখ্যাত শিল্পী আৰু সংগীতজ্ঞ। 1992 চনত দাদা চাহেব ফাল্কে বঁটা আৰু 2009 চনত সংগীত ৰত্ন বঁটা লাভ কৰা এইগৰাকী প্ৰথম অসমীয়া ব্যক্তি। ব্যক্তিগৰাকী কোন? উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা। প্ৰশ্ন নং 11, 1898 চনত জন্মগ্ৰহণ কৰা আৰু 1954 চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা এগৰাকী মহিলা। 1958 চনত পদ্মশ্ৰী আৰু 1967 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। এই মহিলাগৰাকীৰ নাম কি বা তেখেত কোন? উত্তৰ হ'ব নলিনীবালা দেৱী। প্ৰশ্ন নং 12, সু অভিনেত্ৰী চেতনা দাসক 2000 চনৰ 5 ডিচেম্বৰ তাৰিখে কি বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব আম্বেদকাৰ বঁটা। প্ৰশ্ন নং 13, 1998 চনৰ 25 জানুৱাৰী তাৰিখে সু গায়িকা দীপালী বৰঠাকুৰক কি বঁটা প্ৰদান কৰা হৈছিল? উত্তৰ হ'ব পদ্মশ্ৰী বঁটা। প্ৰশ্ন নং 14, 2007 চনত কোনগৰাকী প্ৰসিদ্ধ সাহিত্যিকক শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ হ'ব হোমেন বৰগোহাঁই। প্ৰশ্ন নং 15, কোনজন অসমীয়াই 2000 চনত ভাৰতশ্ৰী উপাধি লাভ কৰিছিল? উত্তৰ হ'ব বিজিত গগৈ। প্ৰশ্ন নং 16, 2012 চনত কোনজন ব্যক্তিক বড়ো ভাষাত ৰচিত বড়ো খুণ্ঠাই নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ হ'ব গুণেশ্বৰ মুছাহাৰী। প্ৰশ্ন নং 17, কোনজন অসমীয়াক সত্যজিৎ ৰায় বঁটা আৰু দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা। প্ৰশ্ন নং 18, 1990 চনত অসম উপত্যকা সাহিত্য বঁটা কোনজন ব্যক্তিক সৰ্বপ্ৰথমে প্ৰদান কৰা হৈছিল? উত্তৰ হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰশ্ন নং 19, অসমৰ কোনজন মূকাভিনয় শিল্পীয়ে 2009 বৰ্ষত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে? ইয়াৰ উত্তৰ হ'ব মইনুল হক। প্ৰশ্ন নং 20, 2012 চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল? উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা। প্ৰশ্ন নং 21, সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস ইয়াৰংগমৰ লেখকৰ নাম কি আৰু তেখেতে এই গ্ৰন্থখনৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে 1961 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। প্ৰশ্ন নং 22, কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল? এই বোলছবিখনৰ পৰিচালক কোন আছিল? উত্তৰ হ'ব সাগৰলৈ বহুদূৰ বোলছবিখনৰ নাম আৰু ইয়াৰ পৰিচালক আছিল জাহ্নু বৰুৱা। প্ৰশ্ন নং 23, 1979 চনত কোনজন সাহিত্যিকে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু এই বঁটা বিজয়ী গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব 1979 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে এই বঁটা লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম আছিল মৃত্যুঞ্জয়। প্ৰশ্ন নং 24, 2000 চনৰ 23 ডিচেম্বৰ তাৰিখে দুজন অসমীয়াক ভাষাচাৰ্য বঁটা প্ৰদান কৰা হৈছিল। ব্যক্তি দুগৰাকী কোন? উত্তৰ হ'ব ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীদেৱক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছিল আৰু ডক্টৰ গোলকচন্দ্ৰ গোস্বামীদেৱক এই বঁটা প্ৰদান কৰা হৈছিল। প্ৰশ্ন নং 25, অসম সাহিত্য সভাই প্ৰদান কৰা সন্মানীয় উপাধি দুটা কি কি? উত্তৰ হ'ব সাহিত্য মহীয়ান আৰু সাহিত্যাচাৰ্য। তেন্তে বন্ধুসকল, ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ কিবা লাভ হোৱা বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো নিশ্চয়কৈ প্ৰেছ কৰিব। তেন্তে পুনৰ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।